بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্ৰোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বাৰাকাতুহু। কিদিনা অৰুণাচল প্ৰদেশৰ এটা ভিডিঅ' য'ত কিছুমান বিশেষ মানুহ আহি পেলাই মছজিদ কমিটিৰ লগত খুবেই তৰ্ক বিতৰ্ক কৰি আছে। যদি চৰকাৰী পক্ষৰ পৰা কোনোবা অথৰিটি আহি পেলাই মছজিদ কমিটিৰ সেই লেণ্ডৰ ওপৰত কিবা ছাৰ্ভে কৰিছে তেনেহ'লে তাত ক'বলগীয়া মোৰ একো নাই, কিন্তু সেই বিশেষ মানুহখিনিৰ ভিতৰত কিছুমান বিশেষ মানুহে কোৰআন আৰু ইছলামক লৈ পেলাই কিছুমান কথা টাৰ্গেট কৰিছে, যিটো কথাৰ স্পষ্টীকৰণ আৰু যিটো কথাৰ ক্লেৰিফিকেশ্যন দিয়া মই ভাবোঁ এজন মুছলমান হিচাপে জৰুৰী হয়। কাৰণ তাত এগৰাকী মহিলাই যিদৰে কোৰআনৰ আয়াতক টিচিংছ অফ টেৰৰিজিম বুলি কৈছে, টিচিংছ অফ ৰেডিকেলিজিম বুলি কৈছে, আৰু এই ঘটনাটো সংঘটিত হোৱা 2-3 দিন পিছতো কোনো এজন আলিমে ইয়াৰ যিহেতু প্ৰত্যুত্তৰ দিয়া নাই, তো মই ভাবিছোঁ এইটো উলামা সমাজৰ কাৰণে ফাৰ্জে মনছবি হয়, উলামাসকলৰ দায়িত্ব হয় যে কোৰআনৰ এই আয়াতটোক সম্পৰ্কে এই মহিলাগৰাকীয়ে যি আবুল তাবুল বকিলে সেই আয়াতটোৰ সঠিক এক্সপ্লেনেশ্যন আৰু সঠিক ব্যাখ্যা উম্মতৰ সন্মুখত দাঙি ধৰা আমাৰ নৈতিক আৰু দিনী ফাৰিজা আৰু জিম্মেদাৰী আৰু দায়িত্ব হয়। তো প্ৰথমে আহক সেই ৰুট লেডিগৰাকীৰ সেই বাক্যসমূহ আমি শুনি লওঁ যে তেওঁ কি কৈছিলে এই মছজিদৰ ইমামজনক বা মছজিদৰ মুয়াজ্জিনজনক। ये 9 वर्स 123 में क्या लिखा है? नेबर को मारो है, काफिरों को मारो, गला काटो है, और क्या क्या है? आयरन रोड से मारना है, फायर से मारना है, बॉइलिंग वाटर से इसके स्किन में वो करना है, चिल्ना है। क्या क्या पनिशमेंट है आप लोग का काफिरों के लिए? काफिरों माने हम लोग के लिए। नहीं, दिस इज नॉट मिसकंसेप्शन, लिखा हुआ है ना, दिस इज रिटन इन द कुरान, इट इज इन द कुरान एंड टेरराइज करो बोल के बोला है, नेबर को टेरराइज करो है। व्हाट इज द मीनिंग ऑफ टेरराइजिंग द नेबर एंड किलिंग एंड बिहेविंग देम? दिस इज द इस्लाम यू आर टीचिंग, the what hadith you are teaching, what Islam you are teaching. This is not Islamic teachings at all. And I'm sorry to say you, all respected lady, this is your mental disorder. You just think an imam who could not explain a single verse of the Holy Quran. What kind of terrorism and what kind of radicalism will he teach the people? Don't you have even that much understanding? This is very disgusting, man. This is very disgusting. আহক প্ৰথমতে আমি সেই আয়াতটো ষ্টাডি কৰোঁ, যিটো সম্পৰ্কে এই লেডিগৰাকীয়ে কৈছে যে ইছলামে নিজৰ ওচৰে পাজৰে থকা যিসকল অমুছলিম প্ৰতিবেশী, যিসকল নন মুছলিম নেইবাৰ্ছ, তো তেওঁলোকক টেৰফাই কৰিবলৈ শিকায়, তেওঁলোকক ভয় দেখুৱাবলৈ শিকায় আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ শিকায় ইছলামে। তো আচলতে সঁচাকৈ ইছলামে এনেকৈ কৈছে নেকি? তেখেতে সূৰা নম্বৰ 9 অৰ্থাৎ সূৰা তৌবাহ তাৰ ভাৰ্ছ নম্বৰ 123 ৰেফাৰেঞ্চ দিছে। তাত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, ইয়া আইয়ুহাল্লাযীনা আমানু কাতিলুল লাযীনা ইয়ালুনাকুম মিনাল কুফাৰ। হে ইমানদাৰসকল, যিসকল অবিশ্বাসী তোমালোকৰ মাজত আছে আৰু তোমালোকৰ একেবাৰে নিকটৱৰ্তী, সিহঁতৰ লগত যুদ্ধ কৰা। ওয়াল ইয়াজিদু ফীকুম গিলযাহ, আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখা পায়। ওয়া'লামু আন্নাল্লাহা মা'আল মুত্তাকিন, আৰু এইটো ভালদৰে জানি ল'বা যে যিসকল মুত্তাকি হয়, যিসকল খোদাভীৰু হয়, সেইসকলৰ লগতহে আল্লাহ আছে। তো এই আয়াতটোৰ পৰা সেই বিশেষ মানুহখিনি আহি পেলাই বা সেই মহিলাগৰাকীয়ে এইটো বুজাব বিচাৰিছে যে কোৰআনে মানুহক টেৰৰিজিমৰ ফালে আৰু অমুছলিমসকলক অত্যাচাৰ কৰিবলৈ ইনস্পায়াৰ কৰিছে। কিন্তু তেখেতে জানি ৰখা ভাল, সেই একেইখন কোৰআনতেই সূৰা মুমতাহিনা সূৰা নম্বৰ 60 আৰু তাৰ আয়াত নম্বৰ হৈছে 8, সেই আয়াতটোত আল্লাহ সুবহানাহু ওয়া তাআলাই মুছলমানসকলক এখন পিচফুল ছ'চাইটি, য'ত মুছলমান আৰু নন মুছলিমসকলক একেলগে বসবাস কৰিবলৈ তৰগীব দিছে। তো যদি আল্লাহ সুবহানাহু ওয়া তাআলাই অমুছলিম প্ৰতিবেশীসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ হুকুম দিলে হয়, তেনেহ'লে একেখন কোৰআনতেই তাৰ একেবাৰে 180 ডিগ্ৰী অপজিট এটা হুকুম কিহৰ কাৰণে দিছে? যে এখন পিচফুল ছ'চাইটি এষ্টাব্লিছ কৰিবৰ কাৰণে, য'ত মুছলিম আৰু নন মুছলিম একেলগে বসবাস কৰিব। তো সেই কথাষাৰ আল্লাহ সুবহানাহু ওয়া তাআলাই সূৰা মুমতাহিনাৰ আয়াত নম্বৰ 8ত কিহৰ কাৰণে ক'লে? তো সূৰা তৌবাহৰ এই যিটো আয়াতৰ তেখেতে উদ্ধৃতি দিলে, এইটো কোনো জেনেৰেল আয়াত নহয়, এইটো এটা স্পেচিফিক কমাণ্ড হয়, যিটো বিশেষ কিছুমান কণ্ডিশ্যনছ আৰু বিশেষ কিছুমান সময়ৰ কাৰণেহে প্ৰযোজ্য। আৰু সূৰা তৌবাহ যদি কোনোবাই অধ্যয়ন কৰে তেনেহ'লে গম পাব যে সূৰা তৌবাহত আল্লাহ সুবহানাহু ওয়া তাআলাই যুদ্ধক্ষেত্ৰৰ কিছুমান ৰণনীতি সম্পৰ্কে তাত আলোচনা কৰিছে, আৰু তাত কিছুমান যুদ্ধক্ষেত্ৰৰ কিছুমান কৌশল আৰু কিছুমান উচুল আৰু কিছুমান প্ৰিন্সিপলছ আল্লাহ সুবহানাহু ওয়া তাআলাই এই সূৰাটোত বয়ান কৰিছে। তো তাৰে ভিতৰত এটা প্ৰিন্সিপল বা এটা উচুল এইটো আল্লাহ সুবহানাহু ওয়া তাআলাই এই আয়াতটোত কৈছে, সূৰা তৌবাহৰ 123 নম্বৰ আয়াতত, যে যেতিয়া তোমালোকৰ শত্ৰুপক্ষই তোমালোকৰ ওপৰত আক্ৰমণৰ প্ৰস্তুতি চলায় আৰু বহুতো সৈন্য একেলগে তোমালোকৰ ওপৰত আক্ৰমণৰ প্ৰস্তুতি কৰিছে বা ৰেডি হৈছে, তো তোমালোকে আৰম্ভণি ক'ৰ পৰা কৰিবা? আৰম্ভণি তোমালোকৰ ওচৰৰ যিখিনি শত্ৰু হয় সেই শত্ৰুখিনিৰ পৰা তোমালোকে আৰম্ভ কৰিবা। এইটো নহয় যে তোমালোকৰ ঘৰতেই শত্ৰু আছে আৰু তোমালোকে এব্ৰডত গৈ পেলাই শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ গৈছা। তো আল্লাহ সুবহানাহু ওয়া তাআলাই যুদ্ধৰ এটা বিশেষ প্ৰিন্সিপল ইয়াত শিকাইছে, যে যিসকলে তোমালোকৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুতি লৈছে
তো সেইসকলৰ ভিতৰত তোমালোকে ফাৰ্ষ্ট যিসকল তোমালোকৰ একেবাৰে ওচৰত আছে তো তেওঁলোকৰ লগত তোমালোকে যুদ্ধ কৰা, আৰু তাৰপিছত যিখিনি দূৰৰ শত্ৰু তাহাঁতৰ লগত যুদ্ধ কৰিবা। তো ইয়াত কোনো ইন'চেণ্ট মানুহক বা ইন'চেণ্ট নন মুছলিম প্ৰতিবেশীক আক্ৰমণ কৰিবৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই শিকোৱা নাই, বৰঞ্চ সূৰা মুমতাহিনাৰ সেই 8 নম্বৰ আয়াতটোত এটা পিচফুল ছ'চাইটি ক্ৰিয়েট কৰিবলৈ আল্লাহ সুবহানাহু ওয়া তাআলাই মুছলমানসকলক আদেশ কৰিছে। তো এই আয়াতটোৰ যিটো এক্সপ্লেনেশ্যন মই আপোনালোকক ক'লোঁ, তো এই সম্পৰ্কে কেইটামান তফচিৰ বা কেইখনমান তফচিৰৰ উদ্ধৃতি দি দিওঁ, ৰেফাৰেঞ্চ দি দিওঁ, যাতে মোৰ এই কথাষাৰ অথেণ্টিক হৈ যায়। ইমাম ইবনু আশুৰ ৰাহিমাহুল্লাহ তাআলাই তেখেতৰ তফচিৰ আত-তাহৰীৰ ওয়া তানৱীৰ তাতে তেখেতে এই আয়াতৰ এক্সপ্লেইন কৰি পেলাই এইদৰে লিখিছে, وَنَزَلَتْ سُورَةُ بَرَاءَةٌ عَقِبَهَا فَكَانَتْ هَذِهِ الْآيَةُ كَالْوَصِيَّةِ بِالْإِسْتِمْرَارِ عَلَى غَزْوِ بِلَادِ الْكُفْرِ الْمُجَاوِرَةِ لِبِلَادِ الْإِسْلَامِ بحيث كلما استقر بلد للإسلام وكان تجاوره بلاد كفر كان حقا على المسلمين غزو البلاد المجاورة، ولذلك ابتدأ الخلفاء بفتح الشام ثم العراق ثم فارس ثم انثوا إلى مصر ثم إلى إفريقية ثم الأندلس. তো এই যিটো এক্সপ্লেনেশ্যন ইমাম ইবনু আশুৰ ৰাহিমাহুল্লাহ তাআলাই কৰিছে, ইয়াত কোনো জেগাত এইষাৰ কথা তেখেতে বৰ্ণনা কৰা নাই যে তোমালোকৰ অমুছলিম প্ৰতিবেশীসকলক তোমালোকে জ্বলাই মাৰা, তেওঁলোকৰ লগত অত্যাচাৰ কৰা, তেওঁলোকৰ ওপৰত উপদ্ৰৱ কৰা, এনেকুৱাতো কোনো কথা কোৱা হোৱা নাই। ইয়াততো ইমাম ইবনু আশুৰ ৰাহিমাহুল্লাহ তাআলাই সেই যুদ্ধক্ষেত্ৰৰ কথাই কৈছে, যুদ্ধৰ যিটো ইয়াত প্ৰিন্সিপাল বৰ্ণনা কৰা হৈছে, তো সেই যুদ্ধৰ বিশেষ সেই ৰণনীতিটোৰ কথাই ইমাম ইবনু আশুৰ ৰাহিমাহুল্লাহ তাআলাই আলোচনা কৰিছে। ঠিক সেইদৰে তাফসীৰে উছমানীত আল্লামা শাব্বিৰ আহমদ উছমানী ৰাহিমাহুল্লাহ তাআলা তেখেতে এই আয়াতৰ তফসীৰত এইদৰে লিখিছে, नबी करीम सल्लल्लाहु अलैहि वसल्लम और खुलाफाए राशिदीन के जिहाद इसी तरतीब से हुए। दिफाई जिहाद में भी फ़ुक़हा ने यही तरतीब रखी है कि जिस इस्लामी मुल्क पर कुफ़ार हमला आवर हों वहाँ से मुसलमान पर दिफा वाजिब है। ইয়াত আল্লামা উছমানী ৰাহিমাহুল্লাহ স্পষ্ট ভাষাত লিখিছে যে আমাৰ প্ৰফেট হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু আমাৰ যিসকল খোলাফাসকল আছিলে, খোলাফায়ে ৰাছিদিনসকল, তো তেওঁলোকৰ এইটোৱেই কৌশল আছিলে যুদ্ধ ক্ষেত্ৰৰ কাৰণে যে যদি কোনোবাই যুদ্ধ কৰিবলৈ আহে আমাৰ লগত, তো আমি যিটো ডিফেন্সিভ ৱাৰ কৰিম সেইটোৰ ক্ষেত্ৰত প্ৰাধান্যতা কাক দিয়া হ'ব, যে যিসকল আমাৰ একেবাৰে ওচৰৰ যিসকল আক্ৰমণকাৰী হয় তো তেওঁলোকৰ লগত আক্ৰমণক প্ৰাধান্যতা দিয়া হ'ব। তো গতিকে এই আয়াতটো একেবাৰেই যুদ্ধৰ ৰণনীতি সম্পৰ্কে, এইটো কোনো জেনেৰেল সময়ৰ বাবে নহয় যে যদি এটা পিচফুল কমিউনিটি শান্তিভাৱে বসবাস কৰি আছে আকৌ তাত আহি পেলাই কোনোবাই উৎপাত কৰিব বা তাত আহি পেলাই সন্ত্ৰাসৰ সৃষ্টি কৰিব, এনেকুৱা কোনো কথা এই আয়াতত কোৱা হোৱা নাই। বৰঞ্চ ইছলামে সকলো ধৰণৰ জাতি আৰু ধৰ্মৰ লগত একেলগে সমিল মিলেৰে বাস কৰিবলৈ শিকাইছে। কাৰণ হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মদিনাত আহিছিলে আৰু মদিনাত আহি পেলাই তেখেতে যেতিয়া সেই মদিনাৰ দায়িত্বভাৰ ল'লে, তেখেতক মদিনাৰ ৰাষ্ট্ৰপ্ৰধান নিযুক্তি দিয়া হ'ল, তো তেখেতে মিছাকে মদিনা নামৰ এখন সংবিধান সেই সময়ত বনাইছিলে, আৰু সেইখন পৃথিৱীৰ ফাৰ্ষ্ট ৰিটেন কনষ্টিটিউশ্যন হয় আৰু শ্বৰ্টেষ্ট ৰিটেন কনষ্টিটিউশ্যন হয়। পৃথিৱীৰ প্ৰথম লিখিত সংবিধান যিখন মদিনাত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাই কাৰামসকলক লিখুৱাইছিলে, আৰু সেই মিছাকে মদিনাৰ সেই যিখন কনষ্টিটিউশ্যন অফ মদিনা আছিলে সেইখনত নন মুছলিমসকলৰ ৰাইটছ সম্পৰ্কে তাত কিছুমান দফা আছে। তাত মদিনাত যিসকল ইহুদী আছিলে, যিবিলাক নন মুছলিমছ আছিলে, তো তেওঁলোকৰ লগত মুছলমানসকল কেনেকৈ থাকিব, তেওঁলোকৰ লগত কেনেকৈ ডিল কৰিব, তেওঁলোকৰ লগত কেনেকৈ বসবাস কৰিব, এই সম্পৰ্কে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকৰ অধিকাৰৰ কিছুমান দফা সেই মিছাকে মদিনাত অৰ্থাৎ কনষ্টিটিউশ্যন অফ মদিনাত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অন্তৰ্ভুক্ত কৰিছিলে। তো ইমাম ইবনু হিশাম ৰাহিমাহুল্লাহ তাআলাই সিৰাত ইবনে হিশামত এই গোটেই কনষ্টিটিউশ্যন অফ মদিনাখন তেখেতে বৰ্ণনা কৰিছে। তো সেই সংবিধানখনৰ এটা দফা হ'ল এনেধৰণৰ, ওয়াইন্নাল ইয়াহুদা বানি আউফ উম্মাতুন মাআল মুমিনিন, অৰ্থাৎ বনি আউফ যিটো গোত্ৰ আছিলে সেই গোত্ৰটোৰ কথা কৈছে যে বনি আউফৰ যিসকল ইহুদী আছে বা যিসকল নন বিলিভাৰ্ছ আছে, নন মুছলিমছ আছে, তেওঁলোকো মুছলমানসকলৰ লগৰে, মানে ৰাজনৈতিক ক্ষেত্ৰত চাবলৈ গ'লে, ৰাজনৈতিক হিচাপে চাবলৈ গ'লে তেওঁলোক মুছলমানসকলৰ লগৰেই। তাৰপিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কথা লিখুৱাইছে, লিল ইয়াহুদি দিনুহুম ওয়ালিল মুছলিমিনা দিনুহুম, যে ইহুদীসকলৰ ধৰ্ম ইহুদীসকলে পালন কৰিব আৰু মুছলমানসকলৰ ধৰ্ম মুছলমানসকলে পালন কৰিব। অৰ্থাৎ যিটো ধৰ্মীয় স্বাধীনতা, তো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজিৰ পৰা 1450 আৰু 1500 বছৰ আগতে সেই ইহুদীসকলক মদিনাৰ নিচিনা সেই ইছলামিক কাণ্ট্ৰিখনত ধৰ্মীয় স্বাধীনতা দি দিছিলে। তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আছে, তেওঁলোকৰ ধৰ্মৰ মতে তেওঁলোকে তাত উপাসনা আৰু ইবাদত কৰিব পাৰে। তো ইয়াৰ পৰা আপোনালোকে চিন্তা কৰক যে আজিৰ পৰা 1450-1500 বছৰ আগত আমেৰিকা, ইউৰোপ, য'ত যিবিলাকত
সংস্কৃতি বা কালচাৰৰ কোনো কথা নাছিলে। ইউৰোপ আমেৰিকাৰ সেই সময়খিনিক ডাৰ্ক এজেছ বুলি কোৱা হয়, অৰ্থাৎ মূৰ্খতা আৰু অন্ধকাৰৰ যুগ বুলি কোৱা হৈছিলে। তো সেইটো সময়ত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাত ইহুদীসকলক, নন বিলিভাৰ্ছ আৰু নন মুছলিমবিলাকক ধৰ্মীয় স্বাধীনতা দিছে। তো ইছলাম কিমান আপডেটেড আৰু কিমান পিচফুল ৰিলিজন হয় বা কিমান ব্ৰড ৰিলিজন হয়, এইটো কথা উপলব্ধি কৰিব পাৰি এই কনষ্টিটিউশ্যন অফ মদিনাৰ এই বিশেষ আৰ্টিকলটোৰ পৰা। ইয়াৰ পিছত সেই আৰ্টিকলটোত কোৱা হৈছে, মাৱালিহিম ওয়া আনফুছিহিম ইল্লা মান যালামা ওয়া আথিমা ফাইন্নাহু লা ইউতিগ ইল্লা নাফসাহু ওয়া আহলা বাইতিহি। অৰ্থাৎ যেতিয়ালৈকে তেওঁলোকে শান্তিভাৱে মদিনাত বসবাস কৰি থাকিব, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ অন্যায় কৰা নহ'ব। আৰু যদি তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা কিবা অপকৰ্ম কৰে বা সংবিধান বিৰোধী কিবা কাম কৰে বা যিটো তেওঁলোকৰ লগত চুক্তি হৈছে সেই চুক্তি ভংগ কৰে, তেতিয়াহে তেওঁলোকক বা তেওঁলোকৰ গাৰ্জিয়ানবিলাকক পানিছমেণ্ট দিয়া হ'ব। আৰু এইটো এনেকুৱা কথা নহয় যে আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাত যেতিয়া হিজৰত কৰি প্ৰথম গৈছিলে, তো আৰম্ভণিতে ইহুদীসকলক একেলগে থাকিবলৈ দিলে, তাৰপিছত আৰু থাকিবলৈ দিয়া নাই। এইটো ইছলামৰ এনেকুৱা কোনো থিংকিং নহয়। আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো এই লেগেচি হয়, এই লেগেচিটো আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুলাফা, অৰ্থাৎ আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকাল আৰু ৱাফাতৰ পিছত যিসকল খলিফা নিযুক্ত হৈছিলে, তেওঁলোকেও এই একেই লেগেচি মেইনটেইন কৰিছিলে। গতিকে কাজী আবু ইউছুফ ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ কিতাবত হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ এটা ঘটনা লিখিছে যে হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে তেখেতৰ খিলাফতৰ সময়ত, তেখেতৰ ৰাজত্বৰ সময়ত এদিন এটা ঠাইদি পাৰ হৈ গৈছিলে। তো সেই ঠাইত তেখেতে এজন বুঢ়া ব্যক্তিক দেখিছে, বৃদ্ধ ব্যক্তিক দেখিছে, আৰু সেই ব্যক্তিজনে ভিক্ষা খুজি আছে আৰু ইমানেই বুঢ়া হৈ গ'ল আৰু এইফালে তেখেতে চকুৰো দেখি নাপায়। তো সেই বৃদ্ধ ব্যক্তিজনৰ ওচৰত হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু গৈ পেলাই সুধিছে যে আপোনাৰ এই অৱস্থা কিহৰ কাৰণে, আপুনি কোন হয়? তেতিয়া তেখেতে কৈছে যে মই এজন ইহুদী হয়। আৰু যেতিয়া হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু সুধিলে যে আপোনাৰ এই অৱস্থা, যে আপুনি ভিক্ষা খুজি ফুৰিছে, এই অৱস্থা কিহৰ কাৰণে? তেতিয়া সেই বৃদ্ধ ব্যক্তিগৰাকীয়ে, ইহুদী ব্যক্তিগৰাকীয়ে ক'লে যে বৃদ্ধ অৱস্থা, অৰ্থাৎ মই এই অৱস্থাত মই কোনো কাম বন কৰিব নোৱাৰোঁ, আৰু ইয়াৰ উপৰিও মই ইছলামিক গভৰ্ণমেণ্টক জিজিয়া দিব লাগে, টেক্স দিব লাগে, কাৰণ মই ইহুদী হয়, নন মুছলিম হয়, আৰু নন মুছলিমসকলৰ কাৰণে ইছলামে এটা জিজিয়াৰ ব্যৱস্থা কৰিছে, মানে তেওঁলোকে টেক্স দি থাকিব লাগিব। তো যিহেতু মোৰ উপাৰ্জনৰ কোনো পথ নাই, আৰু তাৰ উপৰিও মই ইছলামিক গভৰ্ণমেণ্টক বা হুকুমতক টেক্স দিব লাগে, তো গতিকে মই ভিক্ষা খুজিবলৈ বাধ্য হৈছোঁ। কথাষাৰ শুনি হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে সেই বয়সস্থ ব্যক্তিগৰাকীৰ হাতত ধৰিলে আৰু হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে নিজৰ ঘৰলৈ লৈ গ'ল, আৰু ঘৰলৈ নি তেওঁ কিছুমান বয় বস্তু দান কৰিলে। আৰু তাৰপিছত তাৰ যিটো বাইতুল মাল আছিলে, সেই বাইতুল মালৰ যিজন জিম্মেদাৰ আছিলে, যিজন ইনচাৰ্জ আছিলে, যাক খাজিন বুলি কোৱা হয়, তো খাজিনৰ ওচৰত হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু গৈছে আৰু খাজিনক এইটো অৰ্ডাৰ কৰিলে, উনজুৰ হাদা ওয়া দুরাবাহু ফাওয়াল্লাহি মা আনসাফনাহু আন আকালানা শাবিবাতাহু সুম্মা নাখুযু লাহু ইনদাল হারাম। তো তেখেতে হযৰত উমৰ ৰাদিয়াল্লাহু আনহু সেই খাজিনজনক ক'লে, সেই বিত্তমন্ত্ৰীজনক ক'লে যে এই যে বৃদ্ধজন আৰু এওঁৰ নিচিনা যিমান বৃদ্ধ ব্যক্তি আছে, এওঁলোকৰ পৰা তোমালোকে জিজিয়া নল'বা, টেক্স নল'বা, কাৰণ এওঁলোকৰ পৰা টেক্স লোৱাটো আমাৰ কাৰণে অন্যায় হ'ব। কাৰণ এওঁলোকে নিজৰ যৌৱনৰ অৱস্থাত যেতিয়া তেওঁলোক উপাৰ্জনৰ বাবে সক্ষম আছিলে, তেতিয়াতো তেওঁলোকে আমাক টেক্স দিছিলে। তো গতিকে এতিয়া যিহেতু তেওঁলোকে উপাৰ্জন কৰাৰ তেওঁলোকৰ ক্ষমতা নাই, গতিকে তেওঁলোকৰ পৰা তোমালোকে টেক্স নল'বা। এইটো আছিলে ইছলাম আৰু ইছলামৰ টিচিংছবিলাক ফ'ল' কৰাসকলৰ মহানুভৱতা, যিটো আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতক শিকাই থৈ গৈছিলে যে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি একেলগে মিলা প্ৰীতিৰে, সমিল মিলেৰে বসবাস কৰিব লাগে। তো আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আৰু ইছলামৰ এই পিচফুল টিচিংছবিলাকৰ কাৰণে মুছলমানসকলে গैर মুছলিমসকলৰ লগত, নন মুছলিমসকলৰ লগত একেলগে বসবাস কৰা আৰু শান্তিৰে বসবাস কৰাৰ এনেকুৱা এটা উদাহৰণ আৰু নজিৰ, এক্সাম্পল বিশ্ববাসীক দেখাই থৈ গৈছে। এনেকুৱা নজিৰ পৃথিৱীৰ ইতিহাসত পোৱা খুবেই বিৰল। এতিয়া আমি বৰ্তমান এইটো সময়ত মডাৰ্ণ ছ'চাইটিত আমি পিচফুল কোএক্সিষ্টেন্সৰ কথা কওঁ, পিচফুল ছ'চাইটিৰ কথা কওঁ, চিভিলাইজেশ্যনৰ কথা কওঁ। এতিয়া 1400 বছৰ পিছত মানুহ খুবেই উন্নত হ'ল, কিন্তু 1450-1500 বছৰ আগত, 1000 বছৰ আগত যেতিয়া কোনো চিভিলাইজেশ্যন নাছিলে, তো সেই সময়ত এনেকুৱা শান্তি আৰু এনেকুৱা পিচফুল কমিউনিটি ক্ৰিয়েট কৰা এইটো ইছলামৰ অৱদান হয়। তো আকৌ ইছলামৰ ওপৰতে আক্ৰমণ কৰা হয়, ইছলামৰ কোৰআনৰ ওপৰতে আক্ৰমণ কৰা হয়, ইছলামৰ প্ৰফেট হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ননচেন্স আক্ৰমণ কৰা হয় যে ইছলামে মানুহক টেৰৰিজম শিকাইছে, ৰেডিকেলিজম শিকাইছে, সন্ত্ৰাসবাদ শিকাইছে। এতিয়া শেষত মই এটা কম্পেয়াৰ কৰিব লাগিব। যদি কম্পেয়াৰ নকৰোঁ তেনেহ'লে এইটো মোৰ ওপৰত কৰ্জ থাকি যাব, এইটো মোৰ ওপৰত ঋণ থাকি যাব। কাৰণ সেই যিসকল বিশেষ ব্যক্তিয়ে মছজিদটোত আহি পেলাই উৎপাত কৰিছিলে, সেই ব্যক্তিসকলে নিজকে খ্ৰীষ্টিয়ান বুলি কৈছে, খ্ৰীষ্টিয়ান বুলি কৈছে। তো তেওঁলোকে যেহেতু নিজকে খুব পিচফুল বুলি দেখাব বিচাৰিছে, খুব শান্তিময় বা শান্তিকামী বা শান্তিৰ প্ৰতিষ্ঠাপক বুলি দেখাব বিচাৰিছে, তেনেহ'লে তেওঁলোকে যিহেতু কোৰআনৰ ওপৰত আক্ৰমণ কৰিছে, তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰত ময়ো তেওঁলোকৰ বাইবেলৰ পৰাই কিছুমান ভাৰ্ছ দেখাব লাগিব যে তেওঁলোকৰ বাইবেল আৰু তেওঁলোকৰ ধৰ্মৰ গ্ৰন্থখন
কিমান পিচফুল হয় বা তেওঁলোকক কিমান পিচ আৰু শান্তিৰ কথা সেই বাইবেলখনত কোৱা হৈছে। আৰু এয়া কোনো ধৰ্মগ্ৰন্থক ক্ৰিটিকিং কৰা বা অসন্মান কৰাৰ উদ্দেশ্যৰে নহয়, বৰঞ্চ তেওঁলোকে যিহেতু কোৰআনৰ কিছুমান আয়াতক বিকৃত ৰূপ দি পেলাই ৰেফাৰ কৰিছে, উদ্ধৃতি দিছে, তেনেহ'লে তেওঁলোককো মই আইনা দেখাব লাগিব যে তেওঁলোকৰ কিতাপতনো কিমান শান্তি আৰু পিচফুল ছ'চাইটিৰ এক্সিষ্টেঞ্চৰ কথা কোৱা হৈছে। আৰু বিশেষকৈ কোনোবাই যদি পাৰে তেনেহ'লে সেই বাইদেউগৰাকীক, সেই ৰেচপেক্টেড লেডিগৰাকীক যাতে এই বাইবেলৰ এই ভাৰ্ছকেইটা যাতে শুনুৱাই দিয়ে। তো বাইবেল অল্ড টেষ্টামেণ্ট বুক অফ ডিটৰনমি চেপ্টাৰ 13 আৰু চেপ্টাৰ 13ৰ ভাৰ্ছ 12ৰ পৰা 16লৈকে আপোনালোকে পঢ়ক। তাত কি কোৱা হৈছে মই এবাৰ পঢ়ি দিছোঁ। If you hear is said about one of the cities the Lord your God is giving you to live in, that wicked men have sprung up among you and have led the inhabitants of their cities astray, saying, let us go and worship other gods, which you have not known. You are to inquiry, investigate, and interrogate thoroughly. If the report turns out to be true that this detestable act has been done among you, you must strike down the inhabitants of that city with the sword, completely destroy everyone in it as well as its livestock with the sword. You are to gather all its spoil in the middle of the city square and completely burn the city and all its spoil for the Lord your God. The city is to remain a mound of ruins forever. It is not to be rebuilt. তো ইয়াতে কি কোৱা হৈছে, ইয়াত বাইবেলৰ যিসকলে বাইবেল বিশ্বাসী, তো সেই বাইবেল বিশ্বাসীসকলক কোৱা হৈছে যে তোমালোকৰ প্ৰতিপালক অৰ্থাৎ ঈশ্বৰে তোমালোকৰ ভগৱানে যিবিলাক চহৰ দিছে বসবাস কৰিবৰ কাৰণে, সেই চহৰসমূহত, সেই ঠাইসমূহত যদি তোমালোকে শুনিবলৈ পোৱা যে এনেকুৱা কিছুমান মানুহ আহি পেলাই বসবাস কৰিছে যি তোমালোকৰ ভগৱানৰ বাহিৰে বেলেগ এজন ভগৱানৰ উপাসনা কৰে, যদি তোমালোকে এনেকুৱা কথা শুনিবলৈ পোৱা তেনেহ'লে তোমালোক তাত যাবা আৰু তাত গৈ পেলাই ইনভেষ্টিগেট কৰিবা। তোমালোকে এইবিলাক খুচৰিবা তাত গৈ পেলাই আৰু ভালকৈ ইনভেষ্টিগেট কৰিবা। আৰু যদি ইনভেষ্টিগেট কৰি পেলাই তোমালোকে তাৰ ৰিপৰ্টটো সঁচা বুলি পোৱা যে সঁচাকৈ এনেকুৱা কিছুমান কমিউনিটি আহিছে যি তোমালোকৰ ঈশ্বৰ বা তোমালোকৰ ভগৱানৰ পূজা নকৰে, বৰঞ্চ তেওঁলোকে বেলেগ এজন ঈশ্বৰ বা বেলেগ এজন ভগৱানৰহে পূজা কৰে, তেতিয়া তোমালোকে কি কৰিবা? তেতিয়া তোমালোকে সিহঁতৰ সেই চহৰখনক বা সেই জেগাটুকুৰাক তোমালোকৰ তৰোৱালেৰে ধ্বংস কৰি দিবা, তেওঁলোকৰ গোটেই সম্পদসমূহ ধ্বংস কৰি দিবা আৰু শেষত তেওঁলোকৰ সম্পত্তি আৰু তেওঁলোকৰ সেই গোটেই বয় বস্তুখিনি সেই জেগাডোখৰৰ মাজমজিয়াত নি পেলাই তোমালোকে জ্বলাই দিবা। তোমালোকৰ প্ৰভুৰ ৰজামন্দিৰ কাৰণে, তোমালোকৰ প্ৰভুৰ সন্তুষ্টিৰ কাৰণে সেই গোটেই সম্পত্তিসমূহ জ্বলাই দিবা। চিটিৰ মিডল অফ দ্য চিটি অৰ্থাৎ চহৰৰ মাজমজিয়াত নি পেলাই গোটেই সম্পত্তিখিনি জ্বলাই দিবা, যাতে তেওঁলোকে আকৌ পুনৰ এনেকুৱা এখন নতুন চহৰ ৰিবিল্ড কৰিব নোৱাৰে, পুনৰ নিৰ্মাণ কৰিব নোৱাৰে। তো সেই ভদ্ৰ মহিলাগৰাকীক মোৰ প্ৰশ্ন হ'ল যে আপোনাৰ বাইবেলৰ এই ভাৰ্ছটোৰ কি অৰ্থ হয়, মোক এইটো বুজাই দিব আপুনি, কাৰণ ইয়াততো মই ডাইৰেক্টলি সন্ত্ৰাসবাদী দেখি পাইছোঁ। তো গতিকে আমি এটা কথা মনত ৰখা উচিত যে যদি আমি আকাশৰ ফালে থু পেলাওঁ তো সেই থুখিনি আকাশত নপৰে, বৰঞ্চ নিজৰ মুখতে আহি পেলাই পৰিবহি। আৰু অভাৰঅল এই গোটেই ঘটনাটো কোনে কোনটো এংগেলত চাইছে মই নাজানো, কিন্তু মোৰ দৃষ্টিত কিন্তু আৰু এটা বেলেগ বস্তুহে পৰিছে, আৰু সেইটো হৈছে আমাৰ মুছলমানসকলৰ দুৰ্বলতা। সেই বিশেষ মছজিদটোত যেতিয়া এই লেডিগৰাকীয়ে কোৰআনৰ এই আয়াতৰ উদ্ধৃতি দি আছিলে বা কোৰআনৰ এই আয়াতটোক বিকৃত ৰূপত উপস্থাপন কৰি আছিলে, তেতিয়া তাত থকা সেই মুয়াজ্জিন চাহাবজন আৰু তাত থকা সেই ইমাম চাহাবজন একেবাৰে স্তব্ধ আছিলে। তেওঁলোকৰ এই মৌনতা আৰু তেওঁলোকৰ এই স্তব্ধতা কি প্ৰমাণ কৰে যে আমাৰ যিবিলাক মছজিদ হয়, এই মছজিদবিলাকত আমি ইমাম নহয় বৰঞ্চ আমি ৰখীয়াহে পুহি ৰাখিছোঁ। গতিকে আমাৰ যিসকল স্কলাৰ্ছ হয়, আমাৰ যিসকল উলামা হয়, আমাৰ যিসকল আইম্মা হয় মছজিদৰ, তেওঁলোকে নিজকে আৰু তেওঁলোকে নিজৰ যিটো ইলমি মায়াৰ হয়, যিটো তেওঁলোকৰ নলেজ ষ্টেণ্ডাৰ্ড হয়, সেই নলেজ ষ্টেণ্ডাৰ্ডটো আৰু বেছি গ্ৰ' কৰাৰ প্ৰয়োজন আছে। কাৰণ এতিয়া যিটো চেলেঞ্জিং যুগ হয়, এই যুগত মানুহে কোৰআনৰ ভাৰ্ছক বিকৃত ৰূপ দি পেলাই কোৰআন আৰু ইছলামক বদনামী কৰাৰ অপচেষ্টা কৰি আছে। আৰু আমাৰ আইম্মা আৰু আমাৰ ইমামসকল এতিয়াও দাৱাত খাই ব্যস্ত। তেওঁলোকৰ দায়িত্ব মাত্ৰ ইমানেই, দাৱাত খাব লাগে আৰু নামাজ পঢ়াব লাগে আহি পেলাই। গতিকে আমি নিজকে গ্ৰ' কৰিবলৈ হ'ল আৰু ছ'চাইটিটোক লিড কৰিবলৈ হ'লে আমি নিজকে ইলমি একেবাৰে বা যিবিলাক নলেজ লেভেল হয় আমাৰ, সেইবিলাক গ্ৰ' কৰিব লাগিব, ডেভেলপ কৰিব লাগিব। আৰু তাত সেই মহিলাগৰাকীয়ে খুব বেছি সন্ত্ৰাসী কথা কিছুমান কৈছে যে মুছলমানসকলক আল্লাহে কঠোৰ হ'বলৈ কৈছে কুফাৰসকলৰ কাৰণে, অমুছলিমসকলৰ কাৰণে। সেই আয়াতটোত গলিজা শব্দটো আছে, মানে তোমালোক তেওঁলোকৰ ওপৰত কঠোৰ হ'বা। তো ইয়াৰ উত্তৰটো মই তেওঁক দি দিওঁ। তেওঁ কৈছে যে গৰম কিবা ভৰাই দিব লাগে, বহুত বেছি ষ্ট্ৰিক্ট হ'ব লাগে। তো ইয়াৰ অৰ্থটো এইটোৱেই যে কঠোৰ হ'ব লাগে, মানে এই যুদ্ধ ক্ষেত্ৰত কঠোৰ হ'বলৈ কৈছে বাইদেউ। ইয়াত জেনেৰেল অৱস্থাত কঠোৰ হ'বলৈ কোৱা নাই, কাৰণ যুদ্ধ ক্ষেত্ৰত যদি কোনোবাই আমাক ধ্বংস কৰিম বুলি যুদ্ধৰ প্ৰস্তুতি লৈ পেলাই আমাৰ ফালে আক্ৰমণ কৰিবলৈ আহে, আমিতো তেওঁলোকক আৰু হালোৱা, ৰসগোল্লা আৰু সন্দেহ মিঠাই নোখুৱাওঁ বা বিৰিয়ানী বা কৰ্মা, কোফতা এইবিলাক নোখুৱাওঁ। আমিও তেওঁলোকৰ লগত কঠোৰ হ'ব লাগিব।
গতিকে কোরআনে এই আয়াতটোত সেইফালেহে ইশাৰা কৰিছে। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে কোরআন শুদ্ধকে বুজাৰ আৰু শিকাৰ তৌফিক দান কৰক আৰু সকলো অপশক্তিৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলা ইছলাম ধৰ্ম আৰু মুছলমানসকলক হেফাজত কৰক। আমিন। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।